হে গাইজ কি খবৰ ভালনে আপোনালোকৰ মোৰতো বাৰু সদায় নিচিনা ভালেই আজি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট দি দিওঁ ইমানতে তো আজি আহিছোঁ আমি ক'লে আহিছোঁ আমাৰ ঘৰ লোৱা পাতিছে বুলি বেল দেখি গম পাইছে এইটো আমাৰ ঘৰ বুলি ন চাওক কেনেকুৱা লাগিছে ক'ব আজি আহিছোঁ আমি ঘৰ লোৱা পাৰ্টি হয়নে কাৰ ঘৰ লোৱা পাৰ্টি অ' মা তো সৌ পোৱালীয়ে বুলি মাৰ দিব হে বেলুন চেলুন ধুনীয়াকৈ লগাইছে চব এইফালে কি আছে ৰাইজ লোকৰ ঘৰত আহি এইবোৰ অৱস্থা কৰিছে দেখিলে কেমেৰা ফেচি মা টিপচি হ'ল আমাৰ ভণ্টি নাজিয়া ঐ হাই দে তো বোলক ৰাইজ ভিতৰত কি হৈ আছে দেখাইছোঁ প্ৰস্তুত হৈ আছে কি বনাইছে এয়া মাংস এয়া মাছ এইফালে ভাত তো বলক ৰাইজ এতিয়া খাই লওঁ ভাত তো এইফালে নেমু চালাড আৰু মাংস এতিয়া গৰমে গৰমে খাই লওঁ বলক তাৰপৰা লগ পাই আছোঁ আৰু এয়া মাহঁতি খুৰীহঁতি চবে ভাত খাই আছিলে মই ছাইডতে বহি মানে কাৰোবাক কিবা লাগে যদি দি আছোঁ আৰু এইটো আমাৰ ঘৰ নহয় দেই ৰাইজ জনাই দিছোঁ আমাৰ কিনাৰৰ খুৰা এজনৰ ঘৰহে ঘৰ লোৱা পাতিছে তাকে মাতিছিলে আহিলোঁ তাকে অলপ ভিডিঅ' কৰি দেখালোঁ আৰু আমাৰে ঘৰ দেই নিজৰ ঘৰ বুলি ভাবক লাজ চাজ নকৰিব খাওক আৰু এবাৰ দিম এয়া মৌচুমী জাবৰিনে খানা দিছে মাকক হা থাকিম বুলি ভাবিছোঁ আহিম ৰ'ব নাই বোলে খাই বৈ হৈ গ'ল এতিয়া যাওঁ আমাৰ ঘৰৰ বুলি ঘৰ লোৱা হৈ গ'ল ন যাওঁ দে বহক ঘৰটো ভাল লাগিলে অঁ ধুনীয়া লাগিছে তো ৰাইজসকল এতিয়া আহি পালোহি ডক্টৰ বেনাৰ্জী হাউচ কোৱা নহ'লে ভিডিঅ'ত বাৰু ক'ৰবালৈ গৈ আছোঁ বুলি ব'লকচোন এইখন হ'ল গোলাঘাট মাজমজিয়াত থকা মিউজিয়াম তো ইয়ালৈ কোন কোন আহিছে জনাবচোন দেই মই আগতো আহিছোঁ বাৰু আজি আহিলোঁ মাহঁতক লৈ পেলাই আৰু খুৰীহঁতক লৈ চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ শ্ব'পিচবোৰ লগাই থৈছে মানে গোটেই হিষ্ট্ৰীখিনি গোটেই কাহিনীখিনি লিখা আছে কেনেকৈ কি হৈছে এয়া চাওক হাতী ডাইনছৰ কেনেকৈ আহিছিলে পৃথিৱীলৈ কি হৈছিলে গোটেইখিনি মানে হাতীৰ পৰা ধৰি এইবোৰ তেওঁ নিজ হাতেৰে বনাই থৈ যোৱা মাটিৰ হয় নিজৰ হাতেৰে বনাই থৈ গৈছে চাওকচোন শ্ব'পিচবোৰ ইমান ধুনীয়াকৈ মানুহৰ কি মানে মানুহ কেনেকৈ এই পৃথিৱীলৈ আহিছিলে কেনেকৈ বান্দৰৰ পৰা মানুহ হৈছিলে কেনেকুৱা হৈছিলে তেওঁৰ ভৰিৰ আকৃতিবোৰ কেনেকুৱা আছিলে প্ৰথমত মানুহৰ মানে মগজুৰ বিকাশ কেনেকৈ হৈছিলে গোটেইখিনি মানে আপুনি ইয়াত জানিব পাৰিব আৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি আনিলেতো বহুত ভাল পাব নজনা কথা বহুত জানিব পৰা ইয়াত আছে আহিব যদি নাই অহা বহুত ধুনীয়া আছে ঠাই আৰু তেওঁৰ গোটেই যোন ঠাইলৈ গৈছিলে তেওঁৰ জীৱনত যি কৰিছিলে চব জেগাৰ পৰা অনা বস্তুৰ কালেকশ্যন তাত পাব মানে নেদেখা বস্তু দেখিবলৈ পাব আহিব ইমানেই ধুনীয়া কৈছোঁ ন আৰু তাত ভিতৰত ভিডিঅ' কৰিব নিদিয়ে মই বাহিৰত যিমানটো পাৰিছোঁ কৰিছোঁ দেই ইমান ধুনীয়া ইয়াত খালি ভিতৰত যদি ভিডিঅ' কৰিব দিলেহেঁতেন নহয় বহুত ভাল পালোহেঁতেন কিন্তু ভিতৰত ভিডিঅ' কৰিব এলাও নকৰে তেওঁৰ গোটেই জীৱন কাহিনীৰ ওপৰত চব আছে মানে ইমান ধুনীয়া পাঁচমাবা আগৰ দিনৰ এম্বেচেডৰ চোৱা তেওঁৰ ভাগৰ আছিলে এখন বোলে মানে সাপৰ কাহিনীটো আগৰ পৰাই ফেমাছ আছিলে আৰু চবেই কয় সাপ এহাল পুহিছিলে বুলি এতিয়াও আছে হয়নে অঁ দেখি যায় ন একো অপকাৰ নকৰে নহয় হয়নে আমিয়ে ভাগ্যত দেখি যাওঁ যদি আসমবাই ভয় কৰা ইয়াতে থকা হয় হয়নে তেওঁ যিহাল মেইন সাপ পুহিছিলে অজগৰ এটা পুহিছিলে নাহৰ ফুটুকী বাঘ এটা কিন্তু সেইকেইটা তেওঁ লাষ্টত কাজিৰঙাত এৰি থৈ আহিলে তাৰপিছত তেওঁ ইয়ালৈ ৰিটায়াৰ হৈ আহিলে ওপৰত ট্ৰান্সফাৰ হৈ আহিলে থকাৰ পাছত ইয়াত মানে গাৰ্ডেনৰ মানে সাপ আছে আমি দেখিছোঁ নিশ্চয়কৈ এদিনটো আপোনাৰ 3টা ষ্টেপ উঠি পেলাই এনেকৈ ফেট নিশ্চয়
তেতিয়া আমি চিন্তা কৰিলোঁ যে তেখেতৰ গাত প্ৰকৃততে তেখেত প্ৰকৃতিক চিনি তেওঁ জীৱ জন্তুৱে চিনি পায়। এতিয়া আমি হোৱাহেঁতেনতো ময়ে ভয় খালোহেঁতেন সাপটো। আপোনাৰ 3টা ষ্টেপ উঠি পেলাই মোৰ মুখলৈ চাইছে, মইতো সাপটো মাৰিবলৈ গ'লোহেঁতেন। কিন্তু তেখেতে আমাক কি কৈছে, আমি দুটা ঢপলিয়াই আহিছোঁ ইফালৰ পৰা, এনেও মাইকী মানুহে খাবলৈ বেছি ভয় কৰে। তাৰপৰা ছাৰে কৈছে তহঁতি চুপ থাক, একো নকৰে, তহঁতি চাই থাক। প্ৰকৃততে একদম তেতিয়া আমাৰ এইবোৰ ফেভাৰ ব্লগ চেভাৰ বহোৱা নাছিলে। তেওঁক জীৱ জন্তুক একো নকৰিলে তেওঁ একো নকৰে ওপৰত। সেইটোৱে মানুহে কৈছে যে মানুহৰ ওপৰত মানুহে কেতিয়াও অন্যায় নকৰে নহয়। যদি আমি কাৰোবাৰ ওপৰত হিংসা কৰোঁ তেতিয়াহে আমাক তেওঁলোকে এটেক কৰিবলৈ বিচাৰে। এতিয়া এইখিনি সাপডাল আছে, মই যদি আপুনি চাইড কাটি গুচি যাওঁ, সিও আপুনি চাইড কাটি গুচি যাব, সি কেতিয়াও আমাক এটেক নকৰে। মৃত্যু ইয়াতে হৈছিলে। আপোনাৰ তেওঁ 8 মাহ বিচনাত পৰিছিলে। তেওঁ 8 মাহ বিচনাত পৰাৰ পিছত মানে কি হ'ল, আপোনাৰ খোজ চোজ কাঢ়িব নোৱাৰা হ'ল আৰু খোৱা বোৱাবিলাক কমি গ'ল। তাৰপিছত এই 8 মাহৰ পাছত ঢুকাইছিলে। সেইটো ৰুমতে পৰিছে আপোনাৰ আপোনাৰ 1 নম্বৰ 2 নম্বৰ ৰুম চাইছিলে, সেইটো তেখেতৰ বেডৰুম। এইটো এতিয়া আমি লাইব্ৰেৰী হিচাপে বনাওঁ। তাৰমানে ছাৰৰ লাইব্ৰেৰী আছে আগতে। ইয়াত ভিডিঅ' এলাও আছে নহয়, একো নহয় ন? অঁ, যিখিনি আপোনাৰ চব এনিমেলৰ ওপৰত আছে। তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ এটা মূৰ্তি বনাই থোৱা আছিলে, দেখালে নে বাৰু? মাক থাকি গ'ল। অঁ, মাহঁতক কাহিনীটোকে কৈ দিয়ক বাৰু, শুনি ল'ব। মানে যিগৰাকী আপোনাৰ ছোৱালী তেওঁ ভাল পাইছিলে নহয়, মানে আঙুঠি পিন্ধাইছিলে। আঙুঠি পিন্ধাই পুৰা সেই দ্বিতীয় বিশ্বযুদ্ধত মানে এই বাইদেউ ডক্টৰনী আছিলে আৰু বাইদেউৰ সেই তেতিয়া মানে যুদ্ধত গৈছিলে। যুদ্ধত যাওঁতে কি হ'ল, 2খন জাহাজ যুদ্ধত ডুবি গ'ল। তাৰপৰা ডক্টৰ বেনাৰ্জীখনৰ জাহাজৰ মানুহ মানে 16জন মানুহ ক'ৰবাত গুহা এটাত উঠি থাকিলে। 4 দিনৰ পাছত পাৰলৈ আহিলে, দেখিলে যে তেখেতৰ ছোৱালীগৰাকীৰ নাম আছিলে এন। চালে ইফালে হ'লে তেখেতেতো চব মৰা খবৰহে দেখিছে, ছোৱালীজনী বিচাৰি নাপালে, মানে গম পালে যে ছোৱালীজনী মৰিলে। এইটো হৈ গ'ল চাওক ৰাইজ তেওঁৰ ভাগৰ লাইব্ৰেৰী। গোটেই কিতাপ বহুত ধুনীয়া কালেকশ্যন আছে, মানে গোটেই এনিমেলছৰ ওপৰত যেনেকুৱা যি কালেকশ্যন লাগে আপোনালোকৰ বুকছৰ মানে নধৰা হৈ আছে। বহুত ধুনীয়া চাওকচোন, গোটেই মানে আৰু বহুত যতনেৰে ৰাখিছে দেই বস্তুবোৰ, একদম ধুনীয়া হৈ আছে। আৰু মানে ইমান ধুনীয়া পৰিৱেশ, আপুনি ইমান শান্ত গ'লে মনটো ভাল লাগি যাব। মানে চাওক গোটেইখিনি চব কালেকশ্যন তেওঁৰ ভাগৰ। ল'ৰা ছোৱালী থাকি গ'লহেঁতেন, পৰিয়ালবৰ্গ থাকিলেহেঁতেন, ক'ত এনেকৈ এৰিব পাৰিলেহেঁতেন। ওপৰৰ ওপৰৰ চিষ্টেমটো চব পোহৰ আহিবলৈ কি ধুনীয়া দিয়া আছে চোৱা। পোহৰৰ কাৰণে নেচাৰেল পোহৰ সোমাবৰ কাৰণে বৰ ধুনীয়া চিষ্টেম দিছে। বিবেকানন্দ স্কুল আকৌ যিয়ে পাতে ইয়ালৈ আনে ন? আনে আকৌ এইটো LCD লগাই দিছে নে? তেওঁৰ যে এটা হেৰি আছিলে, প্ৰজেক্টৰ এটা আছিলে, তাত নেদেখিলো আজি। প্ৰজেক্টৰ সৰু এটা আছিলে যে, চিমনিটোৰ ওচৰত আছিলে যে, আছে ন? এইটো আপোনাৰ এই ছাৰৰ চিনেমাখিনি দেখাবৰ কাৰণে এইটো আনিছে এতিয়া নতুনকৈ বনাইছে। চিনেমা চাবলৈ এনে টিকেট চিষ্টেম কৰিব নেকি? টিকেট চিষ্টেম তাৰমানে ষ্টাৰ্ট দিয়া নাই কলেজৰ কাৰণে 50 টকা আৰু এনেই জেনেৰেল 70 টকা। তাৰমানে আমি ধৰা 20 জন যদি আহা তেতিয়া আমি মানে এখন চিনেমা দেখাব পাৰোঁ। 20 জন আহিলে ধৰা 50 টকা হ'লেও আমাৰ 1000 টকা উঠিলে। আৰু কলেজৰ নহ'লে এনেই জেনেৰেল আমাৰ অলপ বেছি উঠিলে। এইটো মানে এনেকুৱা কথা, 20 জন চাওঁ। এতিয়া ধৰক 10 জনে চালে আমাৰ 70 টকাকৈ যিটো পইচা হয়, 10 জনৰ ভিতৰত সেইটো দি দিলে আমি চিনেমাখন দেখাই দিব পাৰোঁ। মানে সেইটো ষ্টাৰ্ট চলি আছে নে হ'বহে? নাই চলি আছে ন? কোনোবা আহিলে মানে ইয়াত হেৰি কৰিলে হ'ল আৰু। কলেজৰ ষ্টুডেণ্ট 50কে আৰু হেৰি ষ্টুডেণ্ট মানে নৰ্মেল আহিলে 70 টকা দিলে হ'ল আৰু। চিনেমাবোৰ কম, আপোনাৰ 35 মিনিট 40 মিনিট। এইখিনি আমি পিছতহে আনিছোঁ, এই 13 দিনৰ তাত সেই তলৰখিনি এইখিনি। চাওক ৰাইজ, খৰিডালো সাপৰ চেপ দি ইমান ধুনীয়াকৈ তেওঁ তুলি থৈছে। আৰু তেওঁৰ গাৰ্ডেনখন বহুত ধুনীয়া হৈ আছে, গোটেই চাওক কাগজ ফুলে ফুল। আৰু সেইখন এম্বেচেডাৰখন বহুত পুৰণা মানে, আৰু ইমান ধুনীয়াকৈ যতনেৰে ৰাখিছে এম্বেচেডাৰখনে। চাওক তেওঁৰ ভিতৰৰ কালেকশ্যন মানে নধৰাকৈ ৰাখিছে, আৰু ইমান ধুনীয়াকৈ ৰাখিছে। পৰিৱেশটোও তেনেকুৱা বাৰু, একদম শান্ত মানে কৈছোঁ নহয়। আহিব ইয়াত, আৰু তেওঁৰ চিনেমাও ইয়াত দেখুওৱা হয়। সৰুকৈ হল এটাও বনাই থোৱা আছে, চিনেমা হল টাইপৰ। দামো বেছি নহয়, আহিবচোন চাবলৈ, ভাল পাব। তো ৰাইজসকল যিমানটোলৈকে পাৰিলোঁ দেখালোঁ, বাকী যিবোৰ নোৱাৰিলোঁ আৰু বেয়া নাপাব। তো ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ, টাটা।